নতুন গাড়ী এখন কিনিলোঁ বোলো মাহঁতক ইমান গাড়ী এখন কিনিবলৈ কৈ আছিলোঁ কিনি দিয়া নাছিলে মাক গোটেইজোপা পইচা চুৰ নতুন গাড়ী কিনি আনিছোঁ মোক গাড়ীখন চলাবলৈ বৰ ধুনীয়া বোলো লগৰকেইটাক মোক গাড়ীখন নেদেখুৱাওঁ সিহঁতি বহুত হাৰামি আছে মোৰ গাড়ীখন চুৰ কৰি লৈ যাব নহ'লে একদম ভাঙি পেলাব মোক গাড়ী পূৰা গডেজৰ ভিতৰত ভৰাই থ'ম একদম গডেজৰ ভিতৰত ভৰাই পূৰা বাহিৰৰ পৰা তলা মাৰি থ'ম চবে মোক অকৰা বুলি ভাবে মই বহুতেই মোৰ ঘৰত অকলে অকলে খেলি নাথাকোঁ লগৰকেইটাৰ ওচৰলৈকে যাওঁ অকণমান খেলোঁগৈ তাতে খেলিবলৈ যোৱা কথাটো মাক কৈ থৈ যাওঁ নহ'লে মায়ে পূৰা খং কৰিব অ' মা মই বোলো খেলিবলৈ যাওঁ অ' জহনি মৰা ক'ত খেলকে খেলগে খালি ঘৰলৈ অকণমান সোনকালে আহিবি হ'ব মই আজি অকণমান সোনকালে আহিম গজৰা মোহব্বত বালা ধম ধম किए ने ऐसा डला धम धम गजरे ने ले ली मेरी जान है ৰ'দটো অকণমান দিছে বাৰু আজি অকলে অকলেনো কিমান খেলি থাকিম কেটেঙা অথনিৰে মাতি থৈ আহিলোঁ নাই এতিয়ালৈকে মানুহটো অহা নাই খং উঠিব মোৰ নেখেলা নেমেলাকৈ ঘৰত শুই থাকিমগৈ তেতিয়া সি অকলে অকলে আহি খেলি থাকিবহি এনেই ওলাবা কি হ'ল অকলে অকলে কাৰ লগত ভাবি আছেনো আজি বোলো বৰ বেলেগ মুদত আছাচোন তুমি এই নহয় অ' মোৰ কথা এটাত খং উঠি আছে অথনিতে কেটেঙা খেলিবলৈ মাতিলোঁ এতিয়ালৈকে সি আহি পোৱাহি নাই অঁ সেইটো কথা আছে মানে কেটেঙা দাক মই ৰাস্তাত লগ পাই আহিছোঁ নহয় এইফালে আহি থকা দেখিছোঁ অঁ সইটো কেটেঙা আহিছে হ'বলা মই অহা নিচিনা দেখিছোঁ কি হ'ল তহঁতি মোলৈ ইমান থং থংকৈ ৰখি চাই আছ যে তোক যে অথনিতে খেলিবলৈ মাতিলোঁ তই এতিয়া ওলাইছহি তাকে মেনকা আগত কৈ আছোঁ অঁ সেইটো কথাহে নি পিছে আজি কি খেলিবি শুনি ওলা দাদা আমি নহ'লে ব'লা জংঘলত আম খাওঁগৈ সিদিনাখনি মোক পূজাহঁতে কৈছে জংঘলত বোলে বহুত আম লাগি আছে অঁ কথাটো বেয়া নহয় বাৰু আমি জংঘলত দেখোঁ আম খাবগৈ পাওঁগৈ তেনেহ'লে ব'ল জংঘলত আমকে খাওঁগৈ তই এই পূজালৈ ফোন লগা তাইকো মাতি দে অঁ ঠিক আছে মাতি দিছোঁ বাৰু অঁ হেল্ল' পূজা ক'ত আছ অঁ ঘৰত আছা সেই হাতকে আমাৰ নেও দাদাহঁতৰ ঘৰৰ সন্মুখলৈ আছোন তই যে সেইদিনা মোক আমৰ কথা কৈছিলি জংঘলত আমি আজি আম খাবলৈ যাওঁ অঁ অঁ আহ তেতিয়া আমি ৰৈ আছোঁ নেও দাদা তাই সেই আহিছে পূজাটো পটককৈ আহিল দেখোন মই পটককৈ আহিলোঁ আমৰ কথা শুনি ৰ'বই নোৱাৰিলোঁ ভাত খাই আছিলোঁ একদম ভাত আধাতেই গুচি আহিলোঁ দে ভাল কৰিলি তেনেহ'লে আমি ইয়াতে কথা পাতি দেৰি কৰি নাথাকোঁ ব'ল জংঘললৈ যাওঁ নহ'লে তাত ৰাতি হ'লে আকৌ দিগদাৰ হ'ব বল বা নিউলাদা জংঘলত ইমান ধুনীয়া ধুনীয়া ফুল আছেনে সঁচাকৈ আকৌ মেনকা মই যে ফুলবোৰ দেখি ৰ'বই পৰা নাই তহঁতি বা ফকতীয়া ছোৱালী আমি ইয়াত ফুল ছিঙিবলৈ অহা নাই আম খাবলৈহে আহিছোঁ আম খাম আৰু ঘৰত যাম ঠিকেই কৈছ তই কেটেঙা আমি ইয়াত ফুল ছিঙি ৰৈ থাকিলে আমাৰ ঘৰলৈ দেৰি হ'বগৈ তহঁতেও শুনি ল এইবোৰ ফুল ছিঙা কিবা ছিঙা কথা উলিয়াই নাথাকিবি আম খাবলৈ আহিছোঁ আম খাম আৰু আমি ঘৰত যাম হাবা নিছিঙো আমি পূজা আৰু মই বেলেগ এদিন আহিম হ'ব ব'ল এতিয়া আমি আমৰ তললৈ যাওঁ হৈ নিওলা আজি আমাৰ কপাল ভাল হ'বলা আমজোপাত ইমান আম লাগি আছে অঁ তই ঠিকেই কৈছ একদম কেটেঙা নেওলাদা আম এতিয়া কেনেকৈ পৰা যায় ৰবি কিবা এটা কৰি পাৰিব লাগিব নেওলা আমি যদি পাৰিবলৈ একো কিবা ব্যৱস্থা নাপাওঁ একদম মই গছলৈ উঠি যাম বাটেকে এনে গছলৈ উঠাটো গাত নাই চাল বাকতি সি মদ খাই তিল টেকেলি কেটেঙা কোন তহঁতি মোৰ গছৰ আম খোৱাৰ কথা কেনেকৈ ভাবিলি হে ভগৱান এইটো কি বস্তু হয় কি পাল্লাত পৰিলোহি কেটেঙা দা এইটো ভূত হ'বলা ই আজি আমাক খালে আৰু তহঁতি কি ফুচ ফুচ কৰি আছ মোৰ কথাৰ উত্তৰ দে নহ'লে তহঁতক মই খাই পেলাম হে ভগৱান জংঘললৈ আম খাব আহি কি পাল্লাত পৰিলোঁ ভূত ককাই মোৰ নাম হৈছে নেউলা এইকেইটা মোৰ লগৰ ল'ৰা ছোৱালী আমি গম নাপাওঁ নহয় এজোপা আপোনাৰ আম বুলি আমি খাবলৈ আহিলোঁ আপুনি যদি খাবলৈ নিদিয়ে আমি যাওঁগৈ আমি ঘৰলৈ গুচি যামগৈ
আমাক নাখাব কিন্তু আপুনি দেই। তহঁতি তাৰমানে মোৰ গছজোপা লোকচান কৰিব অহা নাই? মই আকৌ তহঁতক মিছাতে ভুল বুজিলোঁ। তহঁতি মোৰ গছজোপা লোকচান কৰিব আহিছ বুলি ভাবিছিলোঁ। তহঁতি মোলৈ ভয় নকৰিবি, মই এজন দয়ালু ভূত। তহঁতক মই হেঁপাহ পলুৱাই আম খুৱাম, তহঁতি চিন্তা নকৰিবি। সঁচাই কৈছেনে আপুনি? সঁচাকৈ আপুনি আমাক আম খুৱাব মানে? তহঁতক মই সঁচাই আম খুৱাম। হেঁপাহ পলুৱাই খাবি, যিমান মন যায় সিমান খাবি। ধন্যবাদ দিছোঁ আপোনাক দেই, একদম। তেনেহ'লে বন্ধুসকল, আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, নহ'লে ৰাতি সপোনত গৈ যাম।